বাৰিষাৰে বৰষুণত তোমাৰ কথাকে কব জয় অভিমানী প্ৰতি খোজে নিয়ৰ কণা সৰাব। আজয় আপুনি কালি লগ কৰি মজা লাগছে দেই। ইস কি সুন্দৰ মাত। মন চন দেহ একদম দেহ চাই হাত পৰি গৈছে। হাও ফোন কৰিম বুলি আহিলো হ'লে পাহৰি গৈছো যা। ৰ ফোন কৰো ৰ। মোৰ কলিজাটো কি কৰি আছে বা। আপুনি কল কৰিব বিচৰা নম্বৰটো ব্যস্ত হৈ আছে, অনুগ্ৰহ কৰি লাইনত থাকক অথবা কিছু সময় পিছত ফোন কৰক। হাও কি কালি লগ কৰি আজি আৰু ব্যস্ত আৰোগ্য মাৰিছে দেউতাকো ফোন মাৰিব পাৰে। আপুনি যোগাযোগ কৰিব বিচৰা নম্বৰটো ব্যস্ত হৈ আছে, অনুগ্ৰহ কৰি লাইনত থাকক অথবা অলপ দেৰিকৈ ফোন কৰক। কি ব্যস্ত বাপৰে বাপ 20 মিনিট হ'ল ব্যস্ত ইমান কথা পাতিছি না দেউতাকৰ লগত। বাপৰে বাপ তেতিয়াৰ পৰা সেই ভাত খাব হ'ল দিপিৰা কেৱল বিজি বিজি বিজি। এই আপি গিলাখানক লগ কৰাই বয়া সিহঁতক লগ কৰাৰ দিনা খাব, খাই লৈ পিছদিনাৰ পৰা আৰু বাই বাই। কালি 1000 টকা দিছি, কেনেকৈ যোগাৰ কৰিছে মইহে জানো। পাবা দি লগ অখাতনি গাড়ীত লগ পাবা দি খালি মেঘ সৰক লাগি যাই থাকিব। ভাতকেইটা খালো, ছাগলৰ মাংস আছে মায়ে বনাইছি। তাৰপিছত কি কৰিলি বিছনা তাক বাচা বলতো বল লেভেল বাইদিয়াকে চাকরিটো কি কথা কি ব্যাংকের ম্যানেজার স্যানেজার বলে নাকি। বাপরে বাপ ডাক্তার বললে কিবা বললে ভালো হয়েছি রে, ভালো হচ্ছে তাই। কেন কামাই তো বাইদিয়াকে হয়েছে নাকি। আমার দুটো চাকরি করে সেই বলে আর মোর এতে চাকরি করা দেখিলে হবো নাকি। দুটো জায়গা দুটো তই দুটোতে চাই আমার না চাকরি করে তই এটা লেভেল দিলে হবো নাকি। আমি লেভেল দেওয়া নাকি কি আমার এবার লেভেল দিবে কোন হিন আসছিলি ভালো কথা। আর ভাই লগত ভাই কম ভাই আহিব লাগ না মাস্টার এই মডার্ন মাস্টারে ভাই এসে খাজি দিছে কইছে আর মজা লাগছে। মো ভাই লাহে সাইড লাগছে কাঠি পেয়ে দেখা নাই চকত আর লেভেল ফাটি গেছি। হাউ হাউ এটা তুমি হারাম ওই কেন কইছি কত ভাই হাউ এর কি হল ভাই মাত 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 এই বড় বইনের বুদা ফলে হয় শুনাই ওই দেখিয়া ও আমার ওদের গুরুত্ব নাই। হাজার কি হলে অষ্টক লেগে যাওয়ার আছেন। এই রাখছুন রাখ কি তোর আও হয়েছিল কি হলে তোর যাবা দি মোক ঘরক যাবা দি এতিয়া কথা নকওঁ দে যাওঁ দে মই। এই ভাই কি হলে তোর তোর নাত খা কত চক টক খাইলি নেকি এই এতিয়া কথা নকওঁ দে ভাই মই যাওঁ দে মই ফাটলামি নকৰিবি মোক যাবা দিব পাৰে। বাপ্পা ঐ আজি তাকে আজি দেখোন দস্যুৰ মুখত ধৰিম নাম কিয়া বাবা কি হলা কত কিবা লগে নেকি না ৰাইজে পিটলাক তোক। মোৰ টেনশ্যন দে ভাই বহুত টেনশ্যন মই ধ্বংস হৈ গেলো দে ভাই মই ঘৰত লৈ যাওঁ দে। টেনশ্যন আৰু তোৰ হয় ভাই ইয়ে ধ্বংস হোৱাৰ কথা কৈছিল কি জিয়াৰ। এই ভাই এই বচোন বা বহিছোন বুনত বহি লবাচোন কি কৈ নবহো দে মই যাওঁ দে মই চেচ দে আৰু তই যাবা নৰা তই যাবা নৰা তই বা কি নাটক পকি আছে তই দেখোন কি বুক পেরেছে সুইসাইড করে যাবে হচ্ছে বসুন বাবা ঘন্টার আমার বড় বউনের বুদাঘাত কথা কইছে সুইসাইড করি মই ঘুরি যাও নাকি দিগো কি হয়েছি তোর এই একলো এই আসো এই আয়ে বয়েছো না বয়ে তো এখন নকা আগে ভাই না কথা দিয়ে তিরি তিরি প্রপোজ মারি আসলি ইরাকে ধরে বম কুবাই দিয়া বেটা নাজনু মই তত এগুলানত এক্সপার্ট মই গেহনা বলে লিখছে নাকি কে কচ্ছির করে আসলি তোরই বোম মার দিলে একদম তোরও ভাই চিন্তা ধারা বেলে যায় পারবি তুই বান্ধার নকা কে ভাই কি আসল কেসটো তহতে হাঁহি মোর কথা শুনি ফেলে কালিক লেগে জকাবি তহতে তো ইয়ার মানে আমাক লাগে অলপ বিশ্বাস নাই তোক বেলে হয়ে জকাও তো আমার তিনিজনের মধ্যে তাহলে গ্লান জকাজকি হব নি নয় দে কচুন ভাইয়াত শুন মোর দুখর কাহিনী ভাইয়াত পরদিনে যে মই গুৱাহাটীক যাওঁ বুলি ক'লো তহঁতক গুৱাহাটীক যোৱা নাছিলো ভাই এটাক লৈ গৈছিলে এটা আপি লগ করবে লগ কোৱা নাছিলো দেচোন 1000 টাকা মান খরচ হৈ গৈছে ভাই মোৰ মাইতিয়াৰ পৰা নিছিলো মনে মনে 12 বাচ্চা দিনক লগ করলো থৌ গো আপিটো কথা বার্তাও ধুনীয়া মোৰো ভাই মই ভাবি আছো মোকে ভাল পাব
আহি পেলাই যি ব্যস্ত পালোঁ গধূলাৰ পাই যোৱা ৰাতি 3টা বজাক লাগি ব্যস্তই ভাই গম পাইছা মোৰ দুখৰ কাহিনী তাৰ পৰা কৈছোন এতিয়া হাঁহিবি দেচোন তহঁতে ঠাট্টাও কৰিবি পিছে কি হ'ব যোৱা ৰাতি 3টা বজাত ফোন ৰিচিভ কৰিছে মই কাহিনীগিলা ক'লোঁ দুখৰ কথা ক'লোঁ তাৰপৰা হ'ব ৰাতিপুৱা ফোন কৰিব দিছে 11টা বজাত মই ঘৰৰ পৰা ওলাই গা চা ধুই বঢ়িয়াকৈ দোকানত গ'লে যাই পেলাই চাঙত বহি পেলাই ফোন মাৰিছোঁ আৰু বিজি এই 3টা বাজিল ভাত খাব মাহল দিবি ৰে এতিয়ালৈকে ব্যস্তই বেটা কেনে লাগছি হা আমাক নকৰা লগ কৰিব গৈছে দেচোন আমি নাযাওঁ তোৰ লগত থামা হৈ পেলাই পিছে তই আমাক নকৰাকৈ আজিলৈকে আছা আৰু এতিয়া বয়াৰ দিনত তই আমাৰ লগত বনাব আহিছ বেটা হা কিমান হাঁহি আছে হাঁহিলেও আজি ঠাট্টা কৰ তহঁতে দিওঁ যিমান পাৰা আজি মোৰে নাই আজিকালি তহঁতৰ হাত দিনা মোৰ দিম দেই তহঁতক নাই বেটা হেই তই আমাক লগ বুলি নাভাবাই বেটা হা তোৰ লগত আপিটো লগ কৰিব গ'লে আমি ভালহে পাম হা তই আমাক আজিলৈকে কোৱা নাই লগ কৰি আহি পেলাই তো ক'ব পাৰিলে লগ পাইছে আমাক তথাপিও কোৱা নাই তই কেনে মাল হ'ব লাগিব আপিটোৰ ভাইটিয়াকটো ভাই ফৰেষ্টৰ অফিচাৰ মই বোলো ভাই বঢ়িয়া হ'ব মই আৰু ভাই আহি লগ পাই কথা পাতি আহি ফালে ইমান মজা লাগছে মই ভাবছোঁ লাইফ বনি গ'ল মোৰ ফৰেষ্টত চাকৰি হ'ব মই তহঁতক চাকৰি হৈ পেলাই পাৰ্টিটো খুৱাম কি হ'ব মই ভাবিছোঁ মই লাভ ষ্টৰী মোৰ ট্ৰু লাভ পিছে খুব গেল তো ট্ৰু লাভ হা সেই আমাক দেখা নাই বান্ধা এক দেখা নাই কত আহিল কত গেল কত খাবাক নিলো কত অয়রং বুকিং কৰি দিলোঁ হা তা আমাক দেখা নাই আমাৰ তাৰপৰা কি শিক্ষা ল'লি এই লগত চলি আছা আমাক একবাৰ সুধবা নিলি বান্ধাৰ তই হয় দেই আমি কত পাৰফিউমৰ গন ল'লোঁ হা কত আহিল কত গেল বতাহ তই আমাৰ গ্ৰুপৰ পৰা ওলাব লাগিব তই আমাৰ গ্ৰুপত নহয় এইবাৰো সেই একে ট্ৰু লাভ কৰি আজি 5 বছৰৰ মূৰত নতুন আপি লগ কৰা শুনলোঁ হা সেইটো গেল এতিয়া পাইছে নাহেকাটো আৰু আমাক নকা তই হয় ভাই সেইবাৰতো আমি মনে মনেহে গম পালোঁ হে চুপি এখন দে কৰি তেতিয়াতো বাৰু আমাৰ নাছিলেচোন আকৌ এগলাখান বয়া দান্দা ইয়াৰে বাপাৰ এতিয়া প্ৰেম জাগি উঠিছিল বাপৰে বাপ এতিয়া খুব গেল এইবাৰো এনকে আহিছিলি হেই বেটা বান্দাৰ হেই তই এতিয়া তই আমাৰ তাকে যাওঁ আমাৰ তাতে ভাত খাবি যাওঁ এই ঘৰত যাব নালাগে তোৰ কি হৈছে গম পাইছোঁ যাওঁ কেনা লাগছি গম পাইছোঁ যাওঁ আমি এগলাখান যাওঁ নহয় ভাই ইয়াত দুখ লাগছি ভাই আপিটো মই চাওঁ মইতো সেনাইছিলোঁ নহয় যে আপিটোৰ লগত মই কিবা বয়া কৰ্ম কৰি মই বাই দিম মই তাইক কিবা কৰিম সেনাটো মোৰ ঠাণ্ডা নাই কাৰো প্ৰতি মই ভাল ভাবিয়ে প্ৰথমবাৰ ভাল পাবা যাওঁ আপি এতিয়াওতো বেয়া নহয় দেখাত প্ৰথমতে ইমান ধুনীয়া কথা পাতে পইচাও খৰচ কৰোঁ তথাপি তাৰপিছত আপি গিলাই ভাই সেইবাৰো এনেকৈ ধকা দিছে 6 মাহ প্ৰেম কৰিলোঁ না নাই এইবাৰ হয় 3 দিনতে মোক চেফা কৰি দিছে দেখিছে না বেয়া নালাগে আৰু চাওঁ ভাল পোৱাটোতো আৰু বেয়া বস্তু নহয় ভাল পোৱাৰ এটা ষ্টেণ্ডাৰ্ড আছে ভাল পোৱাটো লিমিট হৈ থাকিলে ভাল দুইফালে কাম কৰ পঢ়ি থাক তাৰপিছত কাম কৰ কিবা চাকৰি তাকৰি কৰ সুন্দৰকৈ ঘৰ দুখন লগালগ কৰি বিয়া পাত মইতো সেনাই লাইফে বিচাৰোঁ মইতো কাৰো বেয়া ভাৱ নাভাবোঁ কিন্তু ভাই মোৰে বেয়া হয় এই হ'ব এতিয়া যদি গম পাইছোঁ তই বেয়া চলি নহয় তই গেলি যাওঁ হাও তই আৰু কিয় যা মই একে লগ ধৰিছোঁ আমাৰ ঘৰক লাগি তই কিয় যা হাও ইয়াক বোলে ভাত খোৱা মোক কেনে খুৱাবি নেকি আমি তহঁতে খাম যাওঁ আমাৰ ঘৰত ৰাখাজ ৰ'ব যা তই যাওঁ উঠ দেৰি হৈছে যাওঁ 7টা বাজে কি ভাই পইচা সঁচা কথাটো কৈ দিয়া দেই নহ'লে ইয়াৰ অৱস্থা বেয়া হৈ যাব পিছত কিবা কৰি দিব লাগি যাব আমাৰ গাত থৈ ভাই কওঁ অলপ আসতে যাওঁ এফালে চাচোন নদী আমাৰ বাছ পইচা মই গমেই বনাই যায় টেনশ্যনতে সেইটো কথা কওঁ আমি দুই যিমান লেকচাৰ দিলোঁ তোক তাতে বহি আৰু তোৰ আগত যে আমি হেল্ল'কে আপি লগত লেকচাৰ মাৰি থাকোঁ এবাৰ আমি এনেই তোক জ্বলাই থাকোঁ এবাৰ আমি এনেই এক্টিং কৰোঁ তোক আৰু কথা আজি সঁচা কথাটো ক'লোঁ দেই বেয়া নাপি কি কওঁ ভাই আমি তোক এনে জ্বলাব এইবিলাক নাটক কৰি থাকোঁ আমাৰ এইবিলাক আপি চাপি নাই এইবিলাক ভাল পাইছোঁ পিছত হ'ব দেই কুকুৰ হাত বৰ বইনীৰ পুতা ঘাট অখাদা তহঁতে লগত পৰি তহঁতৰ কাৰণে মই জেদ মাৰি পেলাই ভাল পাব গ'লোঁ মোৰে অৱস্থা হ'ল তহঁতে মানে মোক নাটক কৰিছিলো কুকুৰ হাত তহঁতক চেণ্ডেল মাৰি তহঁতে ক'ত পলিবি আৰু গুটি মই তোক আজি তোক মাৰিলে পলো হেই অখাদাত তহঁতক মেখেলা দি গুৱাম তহঁতক আমাৰ বাটে দিবি কুকুৰ লগত দিম তহঁতক বা চাহ তহঁতে এই লগল চাহ অখাদা তহঁতৰ কাৰণে মই টেনশ্যন ল'ব লাগে তহঁতে ক'ত পলিছে তহঁতক আজি চেণ্ডেল দি গুৱা আজি তহঁতক
তেৰিকে এনাই টেনশ্যন পৰা ল'লোঁ এন্দৰ কাৰণে মই আচাল আচালকৈ আপি হ'লোঁ যে 1000 টকাও গেল আপিও গেল খা এন্দৰ লগত এনাই জিত মাৰিলোঁ যা ভাবছিলোঁ মই থৌগা আপিটো মৰে হ'ব থৌগা আপি পিছতে চবখিনি চেৰিব দিছিলে এতিয়া তেৰি পলাল কুকুৰক ডাকাত কুকুৰ হাতে যে পলাল লগ পাবাৰি দণ্ড আজি গধূলা চকত খুৱাম ৰ আজি দণ্ডক